Good morning सबके आज आमार लास्ट डे शिलंगत तो भाविছো আপোনালোক ডাইনিং হলটো দেখাই দিও ইয়াৰে পলক মূলক এন্ট্ৰি সবফালে দেখিছে মানে ইমান মানে কোনে কব এটো ডাইনিং হল যোৱা ৰাস্তা বা ডাইনিং হল বুলি ये है हम लोग का डाइनिंग हॉल मान डांगर इमान धुनिया বহি আছো ইতেলে খোৱা আহা নাই আৰু এসে ইয়াতে এটো হাত ধোৱা জায়গা বেসিন মান ধুনিয়া জায়গাটো বহুত সাফা ধুনিয়া লাগিছে আৰু এইটো হৈছে ইয়াৰে ওয়েটিং রুম মান ধুনিয়া সবতছে মজা লাগিছে এইটো সাউক ওপৰখিনি দিছে ওয়েটিং রুম ইয়াৰে আৰু সবতছে সাউক ইমান ধুনিয়া ন পুৰা একদম মান মজা লাগিছে হসাকে ইমান ধুনিয়া ইন্টেৰিয়ৰ কৰি ৰাখিছে Hey. Are you poor? इसको वेटिंग रूम बोलता है तो हम लोग का वेटिंग रूम क्या है এইজনী কিন্তু আমাৰ গুৱাহাটীৰ চলেহে ইয়াৰে নহয় শিলঙৰ দেখাত কিন্তু লাগি আছে খাসিয়া টাইপ কিন্তু নহয় আজি লাষ্ট ডে সো অলপ ঘূৰি আহো শিলঙৰ লাষ্ট এটা জায়গা ওচৰৰে কবাত তো গৈ পেলাই আপোনাক দেখাইছো কজ্জামাটি আহি পালো লাইটলুম আৰু চাওক মোৰ পিছ সাইডৰ বেক সাইডৰ জায়গা একো দেখা নাপায় মানে হোপ নাছিলে ফক পাম বুলি পাই গলো এটো মেইন জায়গা নহয় যাম এটা জাস্ট পার্কিংত আছো পার্কিংতে ইমান ধুনিয়া আৰু মেইন জায়গা কিমান ধুনিয়া হ'ব মাই গড এনেকা হাৱা কিন্তু আগত একো দেখা নাই এনেকা ৰাস্তা চাওক লাইটলুম ইয়া মোৰ সাইডে চাওক কম পাইছে খালি মুকে দেখা পাইছে মোৰ সাইডে কি আছে দেখা পাইছে নাই এয়া বেক সাইডে এনেকা কুৱলি সঁচাকে বহুত ভাল লাগিছে লাইটলুম আহি সবতছে শিলঙৰ মানে ধুনিয়া জায়গা লাগিছে মোৰ লাইটলুম আমি আহাৰ পিছত রোড ওলাইছে ইয়াতে চাওক মোৰ বেক সাইড কিমান ধুনিয়াকে দেখা গৈ আছে জায়গাবোৰ Close till I get up. Time is barely on our side. I don't. Come, bas. ঠান্ডা জায়গা আহি ঝালমুড়ি খৰ মজাই বেলেগ সাথে ভাল লাগিছে